Morichika কোলাহল ৰঙেৰে মৰ্নিং চৌধুৰী হয় আপোনাক ফোন এটা কৰিবলৈ কৈছিলোঁ আজি আপুনি মোৰ চেম্বাৰলৈ আহিবচোন এবাৰ অলপ দৰকাৰী কথা আছে অ'কে বা কচোন মোক কেনেকুৱা দেখিছে বা আজি দেখোন বেলেগ হাজোন কাচোন এইযোৰ কাপোৰ মই তোক দিয়া নাছিলোঁ জানো প্ৰথম দৰমহাৰে দিছিলি থৈ দিছিলোঁ স্পেচিয়েল দিন এটাত পিন্ধিম বুলি আজিনো এনে কি স্পেচিয়েল দিন বেলেগৰ কাৰণে নহ'ব পাৰে কিন্তু মোৰ কাৰণে বিৰাট স্পেচিয়েল মই আহোঁ দে তুমিও মোক স্পেচিয়েল দিন উপহাৰ দিছিলা বেদান্ত সেই দিনবোৰৰ কথা মই আজিও পাহৰা নাই এটা স্পেচিয়েল দিন ময়ো তোমাক উপহাৰ দিম যিদিনা তুমি থিয় হৈ থাকিবা মোৰ সন্মুখত আৰু মই থিয় হৈ থাকিম হাতত হেণ্ডকাফ লৈ অতুল শুনাচোন দাদা আপোনাৰ কাপোৰখিনি ধুইও দিলোঁ মেলিও দিলোঁ আৰু কিবা কৰিব লগা আছে যদি কওক দুডালমান ধূপাত আছে জ্বলাই দিয়া নতুন নতুন পাকঘৰ আৰম্ভ কৰা কথাটো ৰ'ব বিচাৰোঁ ধূপৰ পেকেট এটা থাকিব লাগে আজি বহুদিনৰ পিছত নিজে ৰান্ধি কিবা এটা খাম দাদা আপোনাৰ দেখিছোঁ ৰন্ধা বঢ়াত বৰ চখ আগতে নাছিল মা ঢুকোৱাৰ পিছত নিজে ৰান্ধি আহিছোঁ বিয়াখন পাতি ল'ব লাগিছিল আকৌ ৰান্ধিও দিলে হয় খুৱাইও দিলে হয় কৃষ্ণ 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 ৰান্ধি দিব নালাগে খুৱাই দিব নালাগে অলপ মৰম আৰু বিশ্বাস দিলে হৈ যায় গিৰিয়েকে ঘৈণীয়েকৰ পৰা ঘৈণীয়েকে গিৰিয়েকৰ পৰা তাতকৈ বেলেগ কি বিচাৰে সেইখিনি যদি নাপায় তেতিয়া বৰ কষ্ট হয় বিয়া ঘৰ সংসাৰ এইবোৰ কিবা অভিশাপ যেনেকুৱা হৈ যায় একেকোবে অভিশাপবোৰ মচি দিবলৈ মন যায় মৰমবোৰক জ্বলাই দি তাত বিশ্বাসঘাতকবোৰক জাপি দিবলৈ মন যায় পাগল হ'বলৈ মন যায় দাদা আপুনি এইবোৰ কি কৈ আছে নাই একো নাই সাগৰ বুঢ়াই বা আকৌ কিয় মাতিলে